নমস্কাৰ দৰ্শক মণ্ডলী, আপোনালোকক দেখাবলৈ লৈছোঁ এটা সাংঘাতিক খবৰটো পাই আপোনালোক সকলো আচৰিত হ'ব। দৰ্শক মণ্ডলী, ইয়াত ওলাইছে এটা মৃতদেহ ওলাইছে ইয়াত, আৰু আমি আপোনালোকক দেখাবলৈ সক্ষম হৈছোঁ এটা মৃতদেহ। আপোনালোকে দেখা পাইছে ইয়াত অলৰেডি এটা মৃতদেহ ওলাইছে, আৰু আমি জানিবলৈ পাই আচৰিত হৈছোঁ মৃতদেহটো অইন কোনো নহয়, পানীত পৰি আছে। আৰু য'তে মৃতদেহ আপোনালোকে দেখিছে তাৰ নিচেই কাষতে মই আহি পেলাই থিয় হৈছোঁহি। আপোনালোকক এটা কথা জনাবলৈ পাই সক্ষম হৈছোঁ, ভাল লাগিছে মোৰ যে য'তে ত'তে মৃতদেহ যেতিয়া ওলাব ত'তে ত'তে আমাৰ য'তে ত'তে নিউজ চেনেল ইয়াত প্ৰৱেশ কৰিব, আৰু আপোনালোকৰ নিচেই কাষলৈ গৈ মৃতদেহটো মই চিনাক্তকৰণ কৰিবলৈ মই চাম। আপোনালোকৰ ওচৰৰ পৰা যাম, মই মৃতদেহৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মানে দৰ্শক মণ্ডলীৰ লগত আপোনালোকে দেখিছে যথেষ্ট দৰ্শক ভিৰ কৰিছে, মই চেষ্টা কৰিম। আপোনালোকে চিন্তা নকৰিব, পানীত ওলাইছে এটা মৃতদেহ, আৰু মৃতদেহৰ নিজে কাষলৈ হয়। দৰ্শকসকল, আপোনালোকে ভাবিছে মই পৰিছোঁ, হয় মই পৰিছোঁ, কাৰণ পানীত ওলাইছে এটা মৃতদেহ, আৰু মই মৃতদেহৰ আপোনালোকে দেখিছে নিচেই কাষতে আছোঁ। এতিয়া মৃতদেহৰ পৰা মই দৰ্শকৰ মই জানিবলৈ চেষ্টা কৰিম কিয় ওলাইছে এটা মৃতদেহ, কাৰণ মৃতদেহটো সন্দেহজনক হিচাপে পানীত উপঙি আছে। পানীত উপঙি থকা এটাই কাৰণ মৃতদেহটো পৰি আছে পানীত পৰাৰ কাৰণে মৃতদেহটো পানীত উপঙি আছে। মাটিত নপৰাৰ কাৰণে বা মৃতদেহটো আমি ধৰা পৰা নাই, গতিকে পানীৰ তললৈ যাবলৈ চেষ্টা নকৰোঁ, ওপৰলৈ উঠিবলৈ চেষ্টা কৰিম। হয় দৰ্শক মণ্ডলী, আপোনালোকে দেখিবলৈ পাইছে এডাল কাঠৰ কাষত আছে পানী, আৰু পানীত উপঙি আছে এটা মৃতদেহটো পানীত উপঙি আছে, কাৰণ মৃতদেহটো পৰি আছে পানীত। আৰু গোটেই সমগ্ৰ ঘটনা আমি আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম, আপোনালোকে আঁতৰি নাযাব। কেমেৰা পাৰ্চন ভূপালৰ সৈতে মই গোপাল। খবৰৰ আছে আমাৰ এখন চোতাল, আৰু আমি গম পাইছোঁ মৃতদেহটো অলৰেডি ঢুকাল। মৃতদেহ ইয়াত এটা আছে, আপুনি বাৰে বাৰে কওঁতে কেইবাটা মৃতদেহ কৰি পেলালে। আধা ঘণ্টা নিউজ অলপ বলকিবই লাগিব, চুপচাপ মাৰি মৃতদেহ চাই থাকক। আপোনাৰ য'তে ত'তে নিউজে, আমি পখৰ ৰৈ আছোঁ ইয়াতে, আপোনাৰ লগত প্ৰব্লেম হৈছে, প্ৰশাসনক মাতি দিয়ক, ডেড বডি লৈ যাওক। হয় দৰ্শক মণ্ডলী, য'তে ত'তে নিউজ খবৰে আপোনালোকক দেখুৱাইছে এতিয়া এটা মৃতদেহটো পানীত পৰি আছে, আৰু সেইকাৰণে মৃতদেহ উপঙি আছে। আপোনালোকে চাই থাকক। এতিয়া আমি আপোনালোকৰ দৰ্শকৰ অনুভৱৰ পৰা তেওঁৰ মতামত অনুভৱ জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ দাদা, আপুনি নিচেই কাষৰ পৰা মৃতদেহ দেখিছে, গতিকে আপোনাৰ অনুভৱ তাকে হয় দৰ্শকসকল, যুৱকজনৰ অনুভৱ আপোনালোকে নিশ্চয় গম পালে, তেখেতৰ অনুভৱ তাকে। গতিকে তাকে অনুভৱৰ পাছত আমি এজন বয়োজ্যেষ্ঠ লোক আমাৰ মাজত উপস্থিত আছে, তেখেতৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ, আপুনি মৃতদেহ দেখিলে, মৃতদেহ দেখাৰ পাছত আপোনাৰ অনুভৱ। হয় দৰ্শকসকল, তেখেতে কৈছে, আপোনালোকে ভাবিছে তেখেতে ফুৱাই দিছে, কিন্তু তেখেতে ফুৱাই দিয়া নাই, তেখেতে হুমুনিয়া কাঢ়িছে। হুমুনিয়া আজি তেখেতে কিয় কাঢ়িবলৈ বাধ্য হ'ল, কাৰণ পানীত পৰি আছে এটা মৃতদেহটো পানীত পৰি আছে, মৃতদেহটো উপঙি থকা কাৰণ মৃতদেহটো পানীতে পৰি আছে। গতিকে আমি আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। হয় দৰ্শকসকল, আপোনালোকক আমি দুখেৰে জনাবলৈ পাই সুখী হৈছোঁ। আপোনালোকক আৰু চাগে আমি মৃতদেহৰ মুখমণ্ডল দেখাবলৈ সক্ষম নহ'ম, কাৰণ আপোনালোকে দেখিছে অলৰেডি মাছে মৃতদেহৰ গোটেই দেহটো খাই শেষ কৰি পেলালে, অকল চোলাটো ৰৈছেগৈ। কিন্তু দলঙৰ ওপৰত আছিল দৰ্শকৰ তলত পানী, আৰু সেই পানীতে পৰি আছিলে এটা মৃতদেহ। এতিয়া তই মৃতদেহ হবি। ই কি কৰিলে গম পাইছে নাই? ই নিজৰ চোলাটো নিজে পানীত পেলাই লৈ পেলাই মৃতদেহ সজাই পেলাই নিউজ কৰি পেলাই তাক এতিয়া ভিউৱাৰ্ছ